बाक्सानि मथनगुरि बिपिएफ ब्लकनि मावख'आव दिनै गोदान बिबानगिरिफ्रा समायखिरा लानाय हाबाफारि लादों। बाक्सानि मथनगुरि ब्लक कमिटि बिपिएफनि मावख'आव सालबारि जिल्ला बिपिएफनि बानजायनायाव सालबारि जिल्ला गरखा सेल, जिल्ला कच राजबंशी सेल, जिल्ला आदिबासी सेलनि समायखिरा लानाय हाबाफारि आरो सालबारि जिल्ला बेंगली सेलनि साबायखर बावनाय हाबाफारि खुंफुंनाय जादों। बे हाबाफारियाव भाग लानानै गरखा सेलनि दैदेनगिरिफ्रा खौरां मेल लादों। आथिखालनि बिजेपि आरो इउपिपिएल सरकारखौ गोख्रों सोंखारिदों आरो खौरां मेलनि गेजेरजों ससियेल वेलफेयार डिपार्टमेन्टनि इएम गौतम दासनि हेंथायै गोख्रों सोंखारिदों। गरखा सेलआ बारपेटा बिसिडिसिनि बारग' चेयारमेन मनिन दासआ बिजेपि दोलोआव गोसो गैयाब्लाबो गावसोरनि गोसो मथे जोंखौ लांनानै जयनिं खालामदों होनना अजद दैखाङो। नाथाय जों बिजेपि दोलोआव जयनिं जायाखै, बिपिएफ दोलोखौनो मोजां मोनो गोसो सिंनिफ्रायनो, बेखायनो जों बिपिएफ दोलोखौ नागारनो हाया होननानै फोरमायो। नाथाय आथिखालनि सरकारा जेबो जौगानाय खामानि मावनो हायाखै। इएम गौतम दासआ गावनि मथनगुरि बियाबावबो जेबो जौगानाय खामानि मावनो हायाखै। दासिमबो बे बाथ्राखौ बुंदों गरखा सेलनि दैदेनगिरिफ्रा आरो फोरमायबावोदि बिजेपि दोलोआव जेबो जौगानाय खामानि मावनो हायाखै, खालि जाख्ल'नाय होननानै फोरमायदों। बिपिएफ जिंदाबाद, हाग्रामा सार जिंदाबाद। मैं बिपिएफ पार्टीটো जन्मलग्নৰ পৰাই বিপিএফত আছিলোঁ, কিন্তু 2022 চনৰ এপ্ৰিল মাহত মোক কিছুমান প্ৰলোভন দি বিজেপিত লৈ গৈছিল। কিন্তু তাত যোৱাৰ লগে লগে মই দেখা পালোঁ তেওঁলোকৰ কোনো মিল নাই। বড় অবড়ো নতুন বিজেপি আৰু পুৰাণা বিজেপি বুলি খামখেয়ালি আৰু পৰিৱৰ্তনৰ যিটো শ্লোগান দি তেওঁলোকে গাদী দখল কৰিছিল, কিন্তু পৰিৱৰ্তনো নেদেখিলোঁ। মই মোটামুটি 5 মাহ থাকিলোঁ। মোৰ অন্তৰে তাত থাকিবলৈ অন্তৰেও নামানিল। সেইকাৰণে মই আকৌ মোৰ ঘৰ বিপিএফ দলতে আহিলোঁ আৰু আমাৰ যিটো MCLৰো কাৰুকাৰ্য ভাল নেদেখিলোঁ। এইখিনিয়ে আৰু মই অন্তৰে মোক ভাল নাপাল আৰু কোনো উন্নতিও নেদেখিলোঁ, মোক ভালো নালাগিল। সেইকাৰণে মই আকৌ মোৰ পুৰণা দল বিপিএফতে আহি গ'লোঁ। মোক কিছুমান প্ৰলোভন দিছিল, ধৰক আমি অলপ গৰীব শ্ৰেণীৰ মানুহ, যে তাত গ'লে কিবা ঠিকা কিবা দিম, কিবা দিম বুলি প্ৰলোভন কৰি লৈ গৈছিল। মই নোযোৱা মানুহ, কিন্তু তাত যাই নতুন বিজেপি আৰু পুৰণা বিজেপি এইবিলাক খামখেয়ালি মিল নাই। আমাৰ বিপিএফ দল যেনেকুৱা মিলা প্ৰীতিৰে আমি চলিছিলোঁ, তাত সেই মিলা প্ৰীতিও দেখা নাপালোঁ। সেইকাৰণে মোৰ মনটো নামানে, সেইকাৰণে আকৌ বিপিএফতে আহিলোঁ। আমি দুইজনে গৈছিলোঁ, 6 মাহ থাকিলোঁ আৰু মোটামুটি। 2022 চনত এপ্ৰিল মাহত গৈছিলোঁ, মোটামুটি ডিচেম্বৰ জানুৱাৰীতে আমি ঘূৰি আহিলোঁ। আজি 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 মোটামুটি 30-35 জন আমাৰ গৰখা চেলৰ নতুন বহুত আহিছে, নতুন আহিছে গৰখা চেল জইন। বিপিএফ লং লিভ, হাগ্ৰামা চাৰ লং লিভ, বিপিএফ জিন্দাবাদ। ইলেকশ্যনত আমি বিপুল আসনেৰে আকৌ চৰকাৰ গঠন কৰিম বুলি দৃঢ় নিশ্চিন্ত। আমি যেতিয়া বিজেপিত গৈছিলোঁ তেতিয়া আমি নাযাওঁ, আমাৰ অন্তৰেদি নাযায়, কিন্তু জবৰদস্তি কৰিছে এই বিজেপিৰ ল'ৰাকেইটাই। পুষ্পগিৰি আৰু চেয়াৰমেন আছিল মনিন দাস। আমি নাযাওঁ জবৰদস্তি কৰি লৈ গৈছে। তাৰপিছত গৌতম দাস ইএম যায়ও আপুনি যাব লাগে বুলি আমাক লৈ গৈছে জবৰদস্তি। মই নাযাওঁ, জবৰদস্তি উঠাইছে, গাড়ীত লৈ যাই নিমুৱাত কৰাই দিলাক। মানুহ গেলি কি হ'ব, অন্তৰটো নাযায় না। আমি বিপিএফতে আছোঁ, আমি জন্মলগ্নৰ পৰাই বিপিএফ কৰিছোঁ। তথাপি আমি 2 মাহমান এনেকৈ আছিলোঁ, বিজেপিৰ কোনোদিন মিটিঙতো যোৱা নাই, একো লোৱা নাই। গতিকে নিমুৱা আমি এই মিটিঙত 2 মাহ পিছত কিবা মিটিং হৈছিল বৰমাত, সেই মিটিঙত গৈছোঁ, তাতেও গৈছোঁ। আমি মৰম স্নেহ আদৰ্শ নীতি সংবিধান
আৰু লগ বন্ধু সব BPF-ত ভাল কিন্তু বিজেপিতে একো দেখা নাই খালি খাওয়া কামৰা আছে নতুনকো চিনি নাপায় খাকো চিনি নাপায় আৰু তাত কি আছে এই ভাষা লৈ কিবা লৈ জাতি লৈ টানাটানিয়ে মানে পাৰ্টি কৰিব খোজে আমাৰ BPF দলত আমাৰ একো নাই সব ভাই ভাই সব জনগোষ্ঠীয় ভাই ভাই হিন্দু মুছলিম সব সমান অধিকাৰ আছে সেইকাৰণে এইটো পাৰ্টি ভাল পায় BPF ভাল পায় BPF-তে মই আহিছোঁ গৌতম দাসে আজিলৈকে এই 3টা বছৰ অকলি যাৰ সময় হ'ল আজিলৈকে কোনো কাম কৰা নাই আমাৰ খাৰিজা বিজনী মৌজাত একো কামেই হোৱা নাই এনৰেগাৰ কাম কৰিছে যদিও পইচা ওলাব পৰা নাই ৰাইজ হাৰাশাস্তি হৈ আছে বানপানী হৈ গ'ল কোনো মানে সাহায্য পোৱা নাই এনেকুৱাই চলি আছে আমাৰ বাৰাবেটা ইহঁত গৌতম দাস এনে ওপৰে ওপৰে যায় একো দিয়াই নাই পাৱাও নাই এতিয়ালৈকে আমি আগৰ পৰাই আজি 17 বছৰ হ'ল পাৰ্টিত আছিলোঁ পাৰ্টিৰ মৰম আছে গতিকে পাৰ্টিৰ হৈ কাম কৰি আছিলোঁ কিন্তু কিছুমানে প্ৰলোভন দি বা কিবা কিনি কৰি মানে জবৰদস্তিকে মোক লৈ যায় বিজেপিত হেৰি কৰি দিছিল মই কিন্তু তাৰ কোনো মানে সিহঁতক মানে জবৰদস্তি হাতত ধৰি মোক গাড়ী উঠাই লৈ গৈছে এনেকৈ জবৰদস্তি নহয় না অন্তৰ জয় কৰিব লাগিব তেহে পাৰ্টি হ'ব সেইকাৰণে আমি অন্তৰত BPF-ক ভাল পাওঁ BPF-তে থাকিম BPF-ৰ হৈ কাম কৰি যাম চিফ ছাৰক হাত মানে ষ্ট্ৰং কৰিম বুলি আমি গোৰ্খা চেলত আছোঁ গোৰ্খা চেলৰ জৰিয়তে ৰাইজক গোৰ্খা মাত্ৰ বিভিন্ন জনগোষ্ঠীক লৈ মহিলা হওক পুৰুষ হওক সবক কনভিন্স কৰি মই ঘৰে ঘৰে যাই হ'লেও মানুহক আপত্তি কৰি নাঙলৰ ছবিত ভোট দিয়াৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি যাম আমি 30-35 জন মেন আহিছোঁ আজি ৰাইজক কম কি হাগ্ৰামা ছাৰৰ দিনত ধুনীয়া কাম হৈছিল আজি UPL-ৰ দিনত কোনো কাম হোৱা নাই ধুনীয়া আমাৰ ৰাস্তা ঘাট দমনি ঘাটৰ পৰা একদম মিলন বজাৰ যোৱা ৰাস্তা পুৰা পাকা হৈছিল তেতিয়া মিলন বজাৰ যাৱা আজিলৈকে ব্ৰিজটো আধাৰুৱা হৈ ৰৈছে তেতিয়া UPL চৰকাৰে এতিয়াও কৰা নাই এনেকৈ আছে পেণ্ডিং ৰাইজৰ মিলন বজাৰ কৰা বিৰাট অসুবিধা বাৰিষাত এনেকৈ আছে UPL-ৰ দিনত কোনো কামেই হোৱা নাই গতিকে যিমান দিন BPF-ৰ যিমান কাম হৈছিল BPF-ৰ দিনত ৰাইজে কৈ আছে এতিয়া ৰাইজ ওলাই আহিছে হা সব মানুহ মানে BPF-তে ভাল আছিল BPF-এ কাম কৰিছিল BPF-ৰ দিনত আমি অমুক তমুক পাইছিলোঁ কিবা কিনি পাইছিলোঁ এইটো ৰাইজে কৈ আছে এতিয়া নমস্কাৰ মই চালবাৰী ডিষ্ট্ৰিক্ট গোৰ্খা চেলৰ প্ৰেচিডেণ্ট গোৰ্খা চেল আমাৰ গঠন হৈছিল মোটামুটি 1-1.5 মাহমান আগত আজি আমাৰ ৱাক টেকিং আছিলে আমাৰ সকলোবিলাক সদস্যই আহিছে আৰু আমি গোৰ্খা চেলে BPF পাৰ্টিক যিমান সহায় সহযোগ পাৰোঁ এইখিনি কৰি যাম বুলি আমি গোৰ্খা চেলৰ পৰা আশা কৰিছোঁ আৰু আমাৰ পাৰ্টি BPF পাৰ্টিক আমি গোৰ্খা চেলৰ পৰা পুৰা সহায় সহযোগ কৰি লোকসভা ইলেকশ্যনত আমি পুৰা দেহে প্ৰাণে খাটিম বুলি আশা কৰিছোঁ আজি আমি গোৰ্খা চেলৰ মোটামুটি 40 জন কমিটি আছিল কিছুমানৰ অসুবিধাৰ কাৰণে 30-35 জনমান আহিছোঁ BPF দলতো মই আগৰে পৰা আছিলোঁ বৰ্তমান প্ৰেচিডেণ্ট হ'লোঁ গোৰ্খা চেলৰ চালবাৰী ডিষ্ট্ৰিক্টৰ আগৰে পৰা পাৰ্টিটো মানে গোৰ্খা আমাৰ ফালৰ পৰা ন্যায় আমাৰ পাৰ্টিৰ আদৰ্শ নীতি ভাল সেইকাৰণে মই দুখৰ সময়তো আমি এই পাৰ্টিতে আছিলোঁ সুখৰ সময়তো এই পাৰ্টিত থাকিম বুলি আশা কৰিছোঁ मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो
बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50% फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।